ধন্যবাদ জ্ঞাপন কৰিছো আমি সঁচাকৈ গৌৰৱান্বিত হ'বই লাগিব আমাৰ মাজত আজি আমাৰ শ্ৰদ্ধাৰ উপস্থিত হৈ আমাক ইয়াত উৎসাহিত কৰিবলৈ সক্ষম হৈছে আমি বিপিএফ হিচাপে সুখে কোণে বিস্তাৰিত হৈ থকা এই পৰ্বতজোৰা ৰাইজসকল কিয় বিপিএফ কৰিব লাগে কিহৰ কাৰণে আমি বিপিএফৰ লগত লাগি থাকিব লাগে আৰু আগন্তুক দিনবিলাকত বিপিএফৰ লগত কিয় থাকিব লাগে সেইটো দুনাই ক'বৰ কাৰণে আমাৰ আৰু দুনাই ক'বলগীয়া একো নাই শ্ৰদ্ধাৰ কৰ্মীবৃন্দসকল ইতিমধ্যে সকলোৱে যে 2024 আমাৰ ইয়াত উপস্থিত পলিটিক্যাল পার্টিজন এলায়েন্স আবালানে ইয়াৰ মন্তব্য ৰাখি গৈছে আমি পৰ্বতজোৰা তথা গতি ৰাজ্যফোৰকো মা বিশেষণ আৰু প্ৰগতিৰ কাৰণে নিস্বাৰ্থভাৱে আমি আগন্তুক দিনত বিপিএফৰ লগত থাকি পেলাই আমি বিপিএফক শক্তিশালী কৰিবৰ কাৰণে আমি গতি কৰি লাগিব ইতিমধ্যে আমাক কোৱা হৈছে যে অহা 4 মাৰ্চত আপোনালোকে সবে জানে অথবা অৱগত দাঁচা বেসময় ইফেকশন কাম থাকে কোনো মতে বিভাগ না বুঝরা বেসময় ইফেকশন কাম থাকে কোনো বিভাগ না বুঝরা গতিকে সেই সেশনত আমি ইয়াৰ পৰাই আমাৰ কৰ্মীসকলৰ পৰাই আমি প্ৰত্যেকটা আমি ফুটবল জোরে আমার এরকম খাবেন বাগুনা ছাড়া সাকা পারা দারু খালাম হাবাই दा गुवाहाटी আমার যেহেতু আমি আগন্তুক দিনত বিপিএফক শক্তিশালী কৰাই যেহেতু আমাৰ মূল উদ্দেশ্য আৰু লক্ষ্য বিপিএফৰ জৰিয়তে আমি ওদালগুৰিত নতুনকৈ বড়োলেণ্ড ইউনিভাৰ্চিটি আমি কেম্পাছ বনাম সেইটো আমাৰ প্ৰপ'জালেই আছে আমি ৰেডিও হৈছিলোঁ কিন্তু চৰকাৰ নাথাকাৰ কাৰণে আমি এতিয়া বনাব পৰা নাই এতিয়াতো আমাৰ কি নাই কি ইঞ্জিনিয়াৰিং কলেজ আছে হৈছে ইউনিভাৰ্চিটি হৈছে মেডিকেল কলেজ হৈছে CIT হৈছে এতিয়া আমাৰ এগ্ৰিকালচাৰ কলেজৰ দৰকাৰ আছে ওদালগুৰি এইটোতো আমি আনিব পাৰিম চৰকাৰ আহক পৰ্বতজোৰাও এটা এনেকুৱা ভাল এটা ইনষ্টিটিউশ্যন আমি আনি দিম ইউনিভাৰ্চিটি কেম্পাছো হ'ব পাৰে এইটো ডাঙৰ কথা নহয় চৰকাৰে কাম কৰিব ইচ্ছা থাকিলে চব পাৰে ইচ্ছা থাকিব লাগিব আমাৰ BTC বাকী ৰাইজৰ ওচৰত আমাৰ এটা কমিটমেণ্ট আছে এই অঞ্চলত শান্তি বজাই ৰখা এই অঞ্চলত একতা বজাই ৰখা এই অঞ্চলত উন্নতিৰ কাম কৰা আজিৰ দিনত গোটেই BTCটো চেঞ্জ হৈ গ'ল বহুত বেয়াকে পৰিৱৰ্তন হ'ল ভাল পৰিৱৰ্তন হোৱা নাই আজি আপোনালোকে পৰ্বতজোৰাত হিচাপে চিকাই বাজাৰ হওক বা এইফালে কি বাজাৰ আছে কাজিগাঁও আছে বাঁশবাৰী আছে এইবিলাক বাজাৰত কেনেকুৱা চব্জিবিলাকৰ দামটো আগত আপুনি 10 টকাত কিনিছিল আজি কিন্তু সেই চব্জিটো 5 টকাত পায় হয় না দাম কমি গ'ল না বাড়িছেহে 10 টাকা তো 20 টাকা হয়েছে নাকি বাড়িছে যদি ভাল তার মানে আমার BTCৰ পইচাবিলাক আগত যেনিবা সৰু সুৰা কন্ট্ৰেক্ট লোকেলৰ আছিলে লোকেল কন্ট্ৰেক্টৰবিলাকে সৰু সুৰা কন্ট্ৰেক্ট পাই পেলাই এই চিপকাই বাজাৰতে বাজাৰ কৰিছিল এই মংগলজোৰা বাজাৰতে বাজাৰ কৰিছিল এই কোকৰাঝাৰ টাউনতে বাজাৰ কৰিছিল সেইকাৰণে আমাৰ অৱস্থাবিলাক ভাল আছিল সৰু সুৰা বিজনেছ কৰা মানুহসকল কিন্তু এতিয়া BTC অঞ্চলত এনেকুৱা সৰু সুৰা কন্ট্ৰেক্টৰবিলাক কোনেও কাম পোৱা নাই বিলো পোৱা নাই সেইকাৰণে মাৰ্কেটটো বহুত ডাউন কোকৰাঝাৰ হওক ওদালগুৰি হওক আপোনাৰ বাঁশবাৰী হওক কেনেকৈ বাঢ়িল মাটিৰ দামবিলাক আগত কিমান গৈছিল আমাৰ দিনত এতিয়া মাটিৰ দাম মাটি কিনা মানুহেই নাই তলত নামি গৈছে আগত যদি 1 বিঘাত 100 টাকা হৈছিল এতিয়া 50 টাকা হ'লেও কিনা মানুহ নাই মাটিটো 1 বিঘাত আগত কোকৰাঝাৰত গাহৰি মাংসটো
একদিনতে 20টা 30টা শেষ হৈছিল এতিয়া 2-3টা হ'লেও শেষ নহয় আবেলিলৈকে বহিব থাকিব লাগে কইনা নহয় ইয়াতো এনেকুৱা হ'ব ঠিক হৈ উঠে একটা গাহৰি যদি মাৰি পেলাই বিক্ৰী কৰে এইটো ৰাতিপুৱা মাৰাটো এই আবেলিলৈকে বহি থাকিব লগা হয় আজিকালি কিন্তু আগত 2 ঘণ্টাতে শেষ হ'লে হয় আগৰ দিনত এনেকুৱাতো আৰু চব্জিবিলাকতো এনেকুৱা কমাইছে দামটো কিনা মানুহ খুব কম ক'ত বাঢ়িছে বুলি কৈ আছে আপোনালোকে 10 টাকাটো যদি 20 টাকা পাইছে কিন্তু ডাঙৰ কথা তাৰমানে আমাৰ বিটিচি অঞ্চলত গোটেই খালি কোকৰাঝাৰ নহয় ওদালগুৰিলৈকে যিমান দোকানদাৰ আছে যিমান চব্জি বিক্ৰী কৰা আছে চবৰ লগত কথা পাতি চাওকচোন কি হৈছে বাজাৰটো কিনা মানুহ নাই আগত হ'ল আমাৰ লোকেলৰ মানুহবিলাকে কণ্ট্ৰেক্টাৰ আছিল সৰু সুৰা ঠিকা কৰি বা সৰু সুৰা লেবাৰ কৰি পেলাই বহুত খামাই আছিল এতিয়াতো লেবাৰ পাবলৈও দিগদাৰ লেবাৰৰ কাম পাবলৈ দিগদাৰ কেইমান কাম চলা নাই কণ্ট্ৰেক্টাৰবিলাক কাম পোৱা নাই লেবাৰসকলেও ভালকৈ বাজাৰ কৰি পেলাই আবেলি ভাত খাব পৰা মাছ মাংস